একুকে না খাও আজি একেবাৰে ভোক নাই, আছে যদি আধা খেৰ চিৰা দিবি ভাল চাই। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকক চতুৰ্থ শ্ৰেণীৰ অংকুৰণ কিতাপৰ শ্ৰী নৱকান্ত বৰুৱাদেৱে লিখা এটি খুব ৰসাল আমোদজনক এটা কবিতা লঘোণ 4 নম্বৰ পাঠ লঘোণ কবিতাটো মই তোমালোকক এই গীত বুলি ক'ব লাগে। কবিতাটো মই তোমালোকক অলপ ভালকৈ পঢ়াই দিম বুলি ভাবিছোঁ। মই আশা কৰোঁ তোমালোকে কবিতাটো খুব ধুনীয়াকৈ শিকিবা আৰু পঢ়িবলৈ যত্ন কৰিবা আৰু লগে লগে গাবলৈ চেষ্টা কৰিবা বুলি আশা ৰাখিলোঁ। পাঠ 4 লঘোণ। একোকে নাখাওঁ আজি একেবাৰে ভোক নাই, আছে যদি আধা খেৰ চিৰা দিবি ভাল চাই। দৈ মোক নেলাগেই গাখীৰৰ সৰ পালে, খেজুৰীৰ গুড় আছে নেকি লৈ আহ এইফালে। মানে খেজুৰীৰ গুড় নেকি, ইয়াত খেজুৰীৰ গুড় নেকি লৈ আহ এইফালে। নাই যদি মালভোগ জাহাজী কলকে আন, আৰু একো নেলাগেই এই হ'ব জলপান। তাৰপিছত বাকী অংশ। আজি যদি অহা নাই ভীম সিং পালোৱান, আজি যদি অহা নাই ভীম সিং পালোৱান, তাৰ বাবে ভাজি থোৱা দুটামান আলু আন। পাপৰ আছিল বোলে আঙঠাত হেকচোন, আচাৰো ওলাব পাৰে বিচাৰিলে চুক কোন। ৰৌ মাছ ভজা আছে, ৰৌ মাছ ভজা আছে, তাৰো দুচকল দে, এ হ'ব লঘোণত আৰু একো নেলাগে। কবি নৱকান্ত বৰুৱা। এতিয়া এই কবিতাটো মই তোমালোকক অলপমান সুৰ লগাই, একচুৱেলি মোৰ সুৰ নাই, হ'লেও চেষ্টা কৰিম তোমালোকক অলপ আমোদ দিবৰ কাৰণে, অলপ ভাল লগাব লাগিবৰ কাৰণে তোমালোকে শুনিবা আৰু লগে লগে গাবলৈও যত্ন কৰিবা। লঘোণ। একোকে নাখাওঁ আজি একেবাৰে ভোক নাই, আছে যদি আধা খেৰ চিৰা দিবি ভাল চাই। একোকে নাখাওঁ আজি একেবাৰে ভোক নাই, আছে যদি আধা খেৰ চিৰা দিবি ভাল চাই। দৈ মোক নেলাগেই গাখীৰৰ সৰ পালে, খেজুৰীৰ গুড় নেকি, খেজুৰীৰ গুড় নেকি লৈ আহ এইফালে। নাই যদি মালভোগ জাহাজী কলকে আন, আৰু একো নেলাগেই এ হ'ব জলপান। একোকে নাখাওঁ আজি একেবাৰে ভোক নাই। আজি যদি আহা নাই ভীম সিং পালোৱান, আজি যদি আহা নাই ভীম সিং পালোৱান, তাৰ বাবে ভাজি থোৱা দুটামান আলু আন। পাপৰ আছিল বোলে আঙঠাত হেকচোন, আচাৰো ওলাব পাৰে বিচাৰিলে চুক কোন। ৰৌ মাছ ভজা আছে, ৰৌ মাছ ভজা আছে, তাৰো দুচকল দে, এ হ'ব লঘোণত আৰু একো নেলাগে। একোকে নাখাওঁ আজি একেবাৰে ভোক নাই, আছে যদি আধা খেৰ চিৰা দিবি ভাল চাই। ধন্যবাদ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে অলপ মনোযোগেৰে শুনিবা, পঢ়িবা, শিকিবা। তোমালোকলৈ ধন্যবাদ থাকিল। নেক্সট ক্লাছত যদি এনেকুৱা আৰু ভাল আমোদ লগা পদ্য কবিতা থাকে মই তোমালোকক আগবঢ়াম বুলি আশা ৰাখিলোঁ। আৰু তোমালোকৰ ভাল লাগিলে পদ্যটো তোমালোকে তোমালোকৰ লগৰীয়াসকলৰ লগত শ্বেয়াৰ কৰিবা বুলিও আশা ৰাখিলোঁ। ধন্যবাদ।